শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, দূৰ দূৰণিত কৰ্মৰত শিক্ষকসকলৰ এতিয়া এটা ডাঙৰ চিন্তা হ'ল তেখেতসকলৰ বদলীকৰণৰ বিষয়টো। এই বদলীকৰণৰ বিষয়ত যোৱাকালি আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগতে ৰাজ্যৰ সকলো ব্লকৰে BO আৰু MIS কোঅৰ্ডিনেটৰৰ মাজত এক আলোচনা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হৈ যায়। আৰু এই আলোচনাৰ পিছত কিছুমান তথ্য আমি জানিব পৰা মতে যে জুন মাহৰ প্ৰথম সপ্তাহতে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে বহিজিলাত 10 বছৰ ইতিমধ্যে কৰ্মৰত হৈ অতিক্ৰম কৰিলে আৰু লগতে যিসকল শাৰীৰিকভাৱে অক্ষম বা বিশেষভাৱে সক্ষম, লগতে যিসকল মহিলা শিক্ষয়িত্ৰী বহিজিলাত দূৰ দূৰণিত কৰ্মৰত হৈ 10 বছৰ অতিক্ৰম কৰিলে তেখেতসকলৰ বিষয়সমূহ নিষ্পত্তি কৰা হ'ব। কিয়নো তেখেতসকলৰ এই যি শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ কথা আছিলে 10 বছৰ কৰ্মৰত হৈ সময়সীমা অতিক্ৰম কৰাৰ যি এটা নিউজত বাইট দিছিলে, এই 3 প্ৰকাৰৰ শিক্ষকক প্ৰথমতে প্ৰিফাৰেন্স দিয়া হ'ব। এই এখেতসকলৰ বিষয়সমূহ জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে নিষ্পত্তি হ'ব। আৰু লগতে জুন মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত যিসকলে মেডিকেল ৰিজন দেখাইছিলে, যিকোনো চিকিৎসাজনিত কাৰণত ঘৰলৈ নহ'লে গৃহ জিলালৈ বদলি হৈ অহাৰ ইচ্ছা প্ৰকাশ কৰি আবেদন কৰিছিলে, তেখেতসকলৰ বিষয়সমূহ নিষ্পত্তি কৰা হ'ব। লগতে জুন মাহৰ শেষৰ পৰা জুলাই মাহলৈকে যিসকলে আদাৰ কিছুমান ৰিজনত ট্ৰেন্সফাৰ বিচাৰিছিলে, তেখেতসকলৰ বিষয়সমূহ নিষ্পত্তি কৰা হ'ব। আৰু লগতে যিসকলে মিউচুৱেল ট্ৰেন্সফাৰ আবেদন কৰিছিলে, বহুতৰে ইতিমধ্যে মিউচুৱেল অৰ্ডাৰ ওলাইছে আৰু বহু সংখ্যকৰ এতিয়াও বাকী আছে। এই মিউচুৱেল অৰ্ডাৰসমূহো জুলাই মাহৰ 28 তাৰিখৰ ভিতৰতে সকলোৱে লাভ কৰিব। গতিকে ছাৰ বাইদেউসকল, আপোনালোক সকলোৱে জুলাই মাহৰ শেষৰ ফালে অৰ্ডাৰসমূহ লাভ কৰিব আৰু আগষ্ট মাহত আপোনালোকে নতুন বিদ্যালয়ত গৈ জইন কৰিব লাগিব। যিহেতু জুলাই আমাৰ বিদ্যালয়সমূহৰ গৰমৰ বন্ধৰ মাহ, গতিকে গৰমৰ বন্ধ খোলাৰ পিছতে বিদ্যালয়সমূহলৈ গৈ আপোনালোকে জইন কৰিব লাগিব। গতিকে শিক্ষক বন্ধুসকল, যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ ভাল পাইছে লাইক কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।